হেল্ল' ফ্ৰেণ্ডছ, নীলাক্ষী বুলি ব্লগলৈ স্বাগতম জনাইছোঁ। এইফালে দেখিছেনে ৰাতিপুৱা মানুহজনে আৰু দেউতাই আমলৰি এটা পাৰিলে, মায়ে পৰা বাচি আছে। এতিয়া মাহ হালধি লগাবলৈ কাৰণেও পিচি থৈছে, কণী যুঁজাবলৈ কাৰণে ৰেডি কৰি থৈছোঁ। আৰু আপোনালোকে বাৰু যোৱাটো ভিডিঅ'ত মই দেখাইছিলোঁৱে কি মাথাত লগাইছিলোঁ, তাকে এতিয়া চুলিখিনি অকণমান দেখাই দিছোঁ। ইমান ধুনীয়া পিছল হৈছে দেখিছেনে চুলিখিনি। মোৰ কিন্তু বহুত পিছল হৈছে চুলিখিনি, মানে বহুতেই ভাল লাগে। এনেকৈ মই মাজে মাজে লগাই থাকোঁ, আপোনালোকেও পাৰিলে লগাব। চাই ল'ব মই আগৰ ভিডিঅ'টোত কি দিছিলোঁ। এনেকৈ লগালে চুলিবোৰ সঁচাকৈ বহুত ভাল হৈ থাকে। তাকে আপোনাক অকণমান দেখাই দিওঁ। এইপিনে জেতুকা অকণমান লগাই ল'লোঁ, যিহেতু সোমবাৰে এইবাৰ একো খাব নোৱাৰোঁ। এই অকল পঁইতা ভাত আৰু আমলৰি এনেকৈ কৰি খাই ল'লোঁ, মানুহজনো নাছিলে। তাৰপিছতে এইপিনে খুৰীহঁতৰ ঘৰলৈ ওলাই গ'লোঁ কাম এটাত বিশেষ। খুৰীয়েও আকৌ চাহ একাপ খুৱাই পঠিয়ালে। তাৰপৰা ঘৰত আহি অকণমান এনেই বোলো বিহু যিহেতু অকণমান বিহুকৈ নাচোঁ, এই ধুনীয়াকৈ অকণমান নাচিলোঁ, ৰীল এটা বনালোঁ, দিছিলোঁ যিহেতু ইউটিউবত। আগতে যিহেতু নাচিছিলোঁ ন, বহুত দিনৰ মূৰত নাচিছোঁ, অকণমান পাহৰি গৈছোঁ। তথাপিও ঢোলৰ চাপৰ শুনিলে মনটো নৰখে, নাচোঁ লাগিয়ে যায় আৰু। সেয়ে এপাক ধুনীয়াকৈ নাচি ল'লোঁ। তাৰপিছতে আকৌ খুৰীয়ে ফোন কৰিলে, ওচৰৰ খুৰীহঁতে বোলে বিহু গাবলৈ যাব লাগে আহা। সেয়ে ধুনীয়াকৈ ওলাই ল'লোঁ আকৌ বিহু গাওঁগৈ বুলিকৈ। যেনেকৈ আছিলোঁ সেনেকৈ ওলাই ল'লোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।